আপোনালোকে কিবা ফুড ডিষ্ট্ৰিবিউশ্যন কৰিব হয় মানে এইটো আমি সেৱা প্ৰশেষ 17 ছেপ্টেম্বৰৰ পৰা আমাৰ 22 ছেপ্টেম্বৰলৈকে এইটো সমূহ ভাৰতবৰ্ষত এইটো কৰা হৈছে। বিশেষকৈ ৰাষ্ট্ৰীয় সমিতি বিজেপি এছটি মৰ্চা আৰু ৰাজ্যিক সমিতি নিৰ্দেশ মৰ্মে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী বিশ্বৰ ভিতৰত জনপ্ৰিয় নেতা তেখেতৰ জন্মদিনৰ সংগতি ৰাখি আমি হস্পিটেলবিলাকত গৈ জনজাতি মৰ্চাই ফল মূল বিতৰণ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম দিন হিচাপে আমি ইষ্ট কাৰ্বি আংলঙৰ ডিফু মেডিকেল কলেজত এই কাৰ্যসূচী আৰম্ভ কৰিছে। মোৰ লগত কাৰ্বি আংলং ৰাজ্যিক বিজেপি এছটি মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট ৰাংচিনা হানচি আছে, তাৰপিছত জেনেৰেল ছেক্ৰেটাৰী আছে দীপালী এংটিপি, তাৰপিছত ৰীতা বাইদেউ আৰু মিৰ্জালীন, তাৰপিছত আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে ৰঞ্জিত ক্ৰামচা, তাৰোপৰি এছ টি মৰ্চাৰ অসম ৰাজ্যিক ছ'চিয়েল মিডিয়া কনভেনক কৌশিক মান্তাৰ পৰা আৰম্ভ কৰি আৰু বাকী সকলো কাৰ্যকৰ্তাসকল আছে। আজি আমি প্ৰথম দিন হিচাপে ইয়াত আহি মেডিকেল কলেজত আমি কমকৈ আমি যিমান পেচেণ্ট আছে আমি 300 ওপৰত আছে বুলি সকলোকে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে বিশেষকৈ আপোনালোকে সাংবাদিক বন্ধুসকল ইমান কম সময়ৰ ভিতৰত আহি এই অনুষ্ঠানটো আপোনালোকে আমাৰ লগত সহযোগিতা কৰিলে আশা ৰাখিছোঁ ডিফু মেডিকেল কলেজ যিসকল পেচেণ্ট আছে তেখেতসকল খুব সোনকালে আৰোগ্য হৈ উঠক। তাৰোপৰি মেডিকেল কলেজৰ সমূহ ষ্টাফ ডক্টৰৰ পৰা আৰম্ভ কৰি নাৰ্ছ সকলোৱে আমাৰ লগত সহায় সহযোগিতা দিহা পৰামৰ্শ আগবঢ়াই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। Hospital along habis dia kuis punya kisah tu dia kena ngomong kisah ni nama apa je itu terakhir kan kini kan itu dah tak betul mau tembak itu utara tariknya itu itu Inora dulu kami jomodil kan kita partai kan kami pesen আমার সাথে জনজাতি মর্চা পার্টিতে আপনার 600 কর্মের কামনা orang nang nanya benar ini. Jadi Tuhan senator itu. Itu nggak boleh sebenarnya.